সম্মিলিত প্ৰাৰ্থী বিৰোধীসকলৰ সম্মিলিত প্ৰাৰ্থী ৰিপুণ বৰা ডাঙৰীয়াক আমি জিকাম। এইটো আমাৰ সংকল্প। কংগ্ৰেছ দলৰ সকলো সদস্যসকলক, বিধানসভাৰ সদস্যসকলক আৰু AIDFৰ সদস্যসকলক, CPIM আৰু ৰাইজৰ দলৰ সদস্যসকলক আমি সকলোকে উমৈহতীয়াভাৱে আজি অনুৰোধ জনাইছোঁ যে সকলোৱে ৰিপুণ বৰা ডাঙৰীয়াক ভোটদান কৰিব। আমি জিকিম। চৰকাৰৰ যিকোনো ষড়যন্ত্ৰ উফৰাই পেলাই আমি বিৰোধী পক্ষই এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত জিকিব লাগিব। মই সেইকাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা স্পষ্টভাৱে ক'ব খুজিছোঁ যে কাইলৈ আমি বিৰোধীসকলে ঐক্যবদ্ধভাৱে ৰাতিপুৱাৰ পৰাই ভোটদান কৰিম আৰু আমি এইবাৰৰ নিৰ্বাচনত আমি ৰিপুণ বৰাক জয়যুক্ত কৰি যাব লাগিব। মই দীঘলীয়া একো নকওঁ। মই স্পষ্টভাৱে কৈছোঁ যে আমাৰ এইখন এইবাৰ যিটো ৰাজ্যসভাৰ নিৰ্বাচন, এই নিৰ্বাচনটো সম্পূৰ্ণৰূপে গোটেই ভাৰতবৰ্ষত এটা আদৰ্শগত নিৰ্বাচন, যে গণতন্ত্ৰ বনাম একনায়কত্ববাদ, সাম্প্ৰদায়িকতা বনাম ধৰ্মনিৰপেক্ষতা আৰু সংবিধান আজি ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ বিজেপি চৰকাৰে কৰিছে, এই গোটেইবিলাকৰ বিৰুদ্ধে আজি আমাৰ 43জন বিৰোধী সদস্য একত্ৰিত হৈছে আৰু আমি সকলোৱে এই আদৰ্শত আমি একত্ৰিত হৈ অহা কালিলৈ আমি দেশৰ ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু সংবিধান আমি ৰক্ষা কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলত ভোট দিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু দিব, আৰু আমি জয়ী হ'ম। বিশেষ পৰিৱৰ্তন লক্ষ্য হোৱা নাই, কাৰণ যোৱাকালি UDFেও কৈ দিছে যে ৰিপুণ বৰাক তেওঁলোকে ভোট দিব আৰু আমি কংগ্ৰেছৰ তেখেত সদস্যই হয়, আমি দিমেই। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াইও সমৰ্থন জনাইছে বাম দলৰ ফালৰ পৰা, আৰু ৰাইজৰ দলেও সমৰ্থন জনাইছে। সেই গতিকে আমাৰ চকুত একো কোনো অভাৱনীয় অস্বাভাৱিক দৃষ্টিগোচৰ হোৱা নাই। এক মিনিট, নাই কালি UDF দলে কালি আৰু আজি স্পষ্টভাৱে কৈছে যে আমাৰ 15জন আছে, আমি 15জনে 15টা ভোট দিম আৰু আমাৰো কংগ্ৰেছ, ৰাইজৰ দল আৰু CPM আমাৰো কৈছে যে 28জন আছোঁ, আমি 28জনে ভোট দিম। এটাও ভোট ইফাল সিফাল নহয়, গতিকে 43টা ভোট আমি পাম। এইখিনি কথা পিছত পাতিম। আজি মই পাতিব বিচৰা নাই আৰু আপোনালোকৰ পৰা সহযোগিতা বিচাৰিলোঁ আৰু আমাৰ সংবাদমেল ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ।